মায়াবিনী রাতের বুকু। হে গাইজ, ৱেলকাম টু জিমছ ব্লগ। জিমছ ব্লগৰ প্ৰত্যেকজন দৰ্শকলৈ স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এটা নতুন ভিডিঅ'। তো বলক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, মই জহিৰুল আৰু আপোনালোকে চাই আছে জিম ব্লগ। আজি আমি উপস্থিত হৈছোঁ হোজাইৰ জিলাৰ শ্ৰীৰামপুৰ বস্তিত এটা পজাগৰত। নিশ্চয় ভিডিঅ'টোত আপোনালোকে চাই অনুমান কৰিছে বন্ধুসকল আমি কিয় উপস্থিত হৈছোঁ। আমাৰ সন্মুখত আছে অক্ষয় সেন। বন্ধুসকল আপোনালোকে হয়তো আচৰিত হ'ব, আমিও আজি একদম ছাডেন শুনি আমি অলপ আচৰিত হৈছোঁ যে অক্ষয় সেনে ইতিমধ্যে ইণ্ডিয়ান আইডলত অডিশ্যনত গৈ অডিশ্যন দিছে। কাৰণ মিউজিকৰ দুনিয়াত অক্ষয় সেনে নিজৰ এটা নাম জিলাকাবৰ কাৰণে আগবাঢ়িছে। তেনে সময়ত আমি অক্ষয় সেনৰ গান আপোনালোক নুশুনাই থাকিব নোৱাৰোঁ। বন্ধুসকল, অক্ষয় সেনৰ কিমান প্ৰতিভা আছে আপোনালোকে অকল গানত অনুমান পাব। আৰু এই ভিডিঅ'টো আপোনালোকে দেখাৰ লগে লগে বন্ধুসকল শ্বেয়াৰ কৰি আমাৰ বাকী সকলো বন্ধু বান্ধৱক দেখুৱাবৰ এটা প্ৰয়াস কৰিব। কাৰণ আপোনালোকৰ প্ৰয়াসত যদি অক্ষয় সেন কিবা আগলৈ আগবাঢ়ে আমি নিশ্চয় আনন্দিত হ'ম। তো বন্ধুসকল, এতিয়া আমি অক্ষয়ৰ মুখৰ পৰা অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ এটা গান শুনাব যত্ন কৰিম। আশা কৰোঁ আপোনালোকে পচন্দ কৰিব। আৰু বন্ধুসকল বাৰে বাৰে অনুৰোধ কৰিছোঁ, ছাপোৰ্ট কৰক, অক্ষয়ক ছাপোৰ্ট কৰক, অক্ষয়ক আৰু আগলৈ যোৱাৰ এটা সুযোগ দিয়ক। এতিয়া আমি অক্ষয়ৰ মুখৰ পৰা এটা অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ এটা গান শুনাব চেষ্টা কৰিম। মায়াবিনী রাতের বুকু দেখা পারু তোমার ছবি ধরা দিলা গোপনে আহি হিয়া কোন তুমি যে মোর খুকান মন নিয়ৰৰে চেঁচা তুপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতি তুপাল ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এন্ধাৰৰ খোজমো বহু দিনৰে আপুনি জানো গান মোৰ শেষ হ'ব তোমাৰ বুকু। রে দারি দারা দারা দে রে দারি দারা দারা দে রে দারি দারা দারা দে রে দারি দারা। ধন্যবাদ। ধন্যবাদ অক্ষয়, আমাৰ অসমৰ হাৰ্টথ্ৰব জুবিন দাৰ গানটো শুনোৱাৰ কাৰণে। বন্ধুসকল বাৰে বাৰে আপোনালোকক কৈছোঁ, প্লিজ অক্ষয়ক ছাপোৰ্ট কৰক। ছাপোৰ্ট কৰোঁতে আপোনালোকৰ একো নাযায়, মাত্ৰ এটা শ্বেয়াৰ আৰু এটা লাইকে অক্ষয়ক আৰু মনোবল ডাঙৰ কৰিব আৰু আগুৱাই যোৱাৰ কাৰণে অক্ষয় এক কদম আগত যাব। বন্ধুসকল আজিৰ ভিডিঅ'টো ইয়াতে আছিল।